ফাইনেলি গাইছ আকৌ এতিয়া আপোনালোকৰ মাজত ভিডিঅ' লৈ আহিছোঁ ব'লক তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত কথা এটা কৈছোঁ যে ভিডিঅ' যদি চাই ভাল লাগে তেনেহ'লে আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ছাইডত থকা ঘণ্টি বটনটো এবাৰ দবাই থৈ যাব। তো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ব'লক তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কিন্তু আমাক যে ছাৰে কবিতা লিখি আনিবলৈ দিছিলে, তহঁতকেইটা লিখি আনিছ নে লিখি অনা নাই? তই চিন্তা কৰিব নেলাগে, আমি সদায় এডভান্সত থকা মানুহ, বুজিছ? সদায় এডভান্সত থকা মানুহ। ছাৰে যি কৰিব দিয়ে সেয়া আমি আগতীয়াকে কৰিয়ে থওঁ। গতিকে গুড মৰ্ণিং ছাৰ। আচ্ছা বাৰু গুড মৰ্ণিং, কিন্তু তহঁতকেইটাৰ মুখত আজি গুড মৰ্ণিং শব্দকেইটা নাই। হৰিৰ মুখত অকলে যে কেছটো কি? ছাৰ কেছটো অলপ নগেন। গুড মৰ্ণিং ছাৰ। হয় ছাৰ, গুড মৰ্ণিং ছাৰ। হ'ব দে অ'কে ছাৰ। মই যে যোৱাকালি তহঁতকেইটাক কবিতা লিখি আনিবলৈ দিছিলো এটা তহঁতকেইটাই লিখি আনিছ না? হয় ছাৰ, তামান লিখি আনিছো, মজা কবিতা। ওৰে কান্ত তই লিখিছ না? হয় ছাৰ, ময়ো এটা ধুনীয়া কবিতা লিখি আনিছো। আৰু হৰি তই? হয় ছাৰ, ময়ো এটা লিখি আনিছো। সুন্দৰ। তহঁত তিনিওটাই আজি এটা কবিতা লিখি আনিছ। সেইকেইটা কবিতা শুনিম দে, কিন্তু তাৰ আগতে তহঁতকেইটাক মই এটা প্ৰশ্ন সুধিম। অ'কে ছাৰ, আপুনি প্ৰশ্ন সুধিব পাৰে। গৰু আৰু মানুহৰ মাজত কি মিল আছে? কি হ'ব পাৰে? গৰু আৰু মানুহৰ মাজততো যথেষ্টখিনি পাৰ্থক্য আছে, কিন্তু মিল আছে কি? কি মিল আছে? গৰুৱেতো ঘাঁহ খায়, কিন্তু মানুহে খায় ভাত। গৰুৱে থাকে গোহালিত, মানুহে থাকে ঘৰত। গৰুৰ 4টা ঠেং আছে, মানুহৰ আছে 2টা ভৰি। গৰুৱে কান্দে, মানুহেও কান্দে। য়েছ ছাৰ, মই উত্তৰটো পাই গলো। হয় নেকি? দে উত্তৰটো দে। হয় ছাৰ, মানুহ আৰু গৰুৰ মাজত থকা মিল এইটোৱে যে মানুহেও কান্দে, গৰুৱেও কান্দে। ৰাইট হৈছে। ধন্যবাদ। এটা খাটাৰা নাম আছে, যিটো নাম শুনিলে সকলোবোৰ মানুহে ভয় খাই যায়। সেই নামটো কি? মজা ছাৰ, সেই নামটো হৈছে কৰোনা ভাইৰাছ। অ' মাই গড, মই ভাবিছিলো কি এটা উত্তৰ, কিন্তু তই দিলি কি এটা উত্তৰ। বাৰু হ'ব দে, হৈছে দে। কৰোনা ভাইৰাছৰ নাম শুনিলে মানুহবিলাকে ভয়ে খাই যায় আজিকালি। দে হৈছে দে। যে ৰেডিঅ' কোনে আৱিষ্কাৰ কৰিছিল? হয় ছাৰ, ৰেডিঅ' আৱিষ্কাৰ কৰিছিল আমাৰ মাৰকণীয়ে। উত্তৰটো তই জানিলি দেখোন। ছাৰ কিয় নেজানিম হে? উৰেকান্ত আৰু চানিয়ে যদি উত্তৰবিলাক দিব পাৰে, মই কিয় নেজানিম ছাৰ? হোৱাটোতো হয় দে, তই ঠিকে কৈছ, কিন্তু আজি তই আৱিষ্কাৰ শব্দটো শুনাৰ পাছতো কমপ্লেইন নকৰিলি কিয়? ছাৰ সেইটো কথা। ছাৰ ৰেডিঅ' কোনে আৱিষ্কাৰ কৰিছিল জানো যে। ছাৰ সৰুৰ পৰা জানো ন এইটো কথা, সেইকাৰণেহে ছাৰ আপোনাক কমপ্লেইন নকৰিলো। যদিহে বেলেগ বস্তু এটা সোধা হ'লে, সেই উত্তৰটো মই নজনা হ'লে ছাৰ মই আপোনাক পটককৈ কমপ্লেইন কৰি দিলোহেঁতেন ছাৰ। মাকা ৰান্ধালি ঐ তোৰ মৰমৰ মাতে খাৰি, শুনিবলে কেতিয়া পাম সদায় পুৱা গধূলি। ৰান্ধালি ঐ তোৰ অভিমানী মুখনি, বহু আশা বহু কথাই কৰে মনতামনি। মোৰে জান কিয় কৰা অভিমান, তোমালে মৰম সাগৰৰ সমান। বিশ্বাস নকৰো, তোৰ মৰম সাগৰৰ সমান কেতিয়াও হ'ব নোৱাৰে। ন আই কেন নট ট্ৰাষ্ট ইট। হয় নেকি? মোৰ মৰম সাগৰৰ সমান হ'ব নোৱাৰে। বাৰু ঠিক আছে, নদীখনৰ সমানটো হ'ব পাৰে। ঠিক আছে হ'ব দে। এইবিলাক জীৱন কচু পাতৰ পানী বুলি কয়, যৌৱন জানানে কালৈ কোনৰয়। মাই গড, ছাৰ মুখত এইকেইদিন ইমান গান ওলাইছে। বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানে। ব'লক তেনেহ'লে আমি বেলেগ এটি ভিডিঅ'ত আপোনালোকক আকৌ এবাৰ লগ পাম। তেতিয়ালৈকে ধন্যবাদ। জয় আই অসম, জয় শ্ৰীকৃষ্ণ।